ছোৱালীজনী খালি কান্দো 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 কৰি থাকি অ' চাওকচোন আজিও চাওকচোন বতৰটো কিমান ডাৱৰীয়া কলৈ গৈছা কলৈ গৈছা অঁ কলৈ গ'ল দেউতা আবা আবা কৈ দিয়া আবা আবা ভাল ছোৱালী উল বুল বুল কৈ দিয়া উল বুল 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 কেনেকৈ কয় লাজ পালে ছোৱালী সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল লালচি দেৱী অন্য এটি ভিডিঅ'লৈ এতিয়া আমি গৈ আছোঁ আমাৰ ওচৰৰে বা এজনী ঘৰলৈ আত্মসহায়ক গোট খুলিছিলোঁ নতুনকৈ এতিয়া বেংকৰ একাউণ্ট খুলিব লাগে তাকে খুলিবলৈ যাওঁ এইটো হৈছে বাজনীৰ ঘৰটো এয়া ককা বাহিৰতে ৰৈ আছে এইজোপা ফুল চাওকচোন বাজনীৰ ঘৰত কিমান ধুনীয়া লাগিছে আৰু এইফালে আমাৰ ছোৱালী শুই আছে বাজনীৰ ঘৰৰ পৰা আহিলোঁ তাই আমনি কৰিলে তাতেই সেইকাৰণে লৈ আহি তাইক আগে খুৱাই ল'লোঁ আৰু এতিয়া মই এইফালে বনাইছোঁ দাইল ভাত বনাবই বাৰু আৰু এইখিনি দাইল বনাইছোঁ উতলি আছে তৰকাৰী আৰু এতিয়া আপোনালোকক দেখাই আছোঁ আমাৰ এই ৰাস্তাটো আগতে আলকতৰা দিয়া আছিলে এতিয়া বোলে CC ব্লক পাৰিব আৰু এইফালে পূৰা JCB লাগি হেৰি হৈ আছে শব্দ শুনিছে চাগে মই বেগ কেমেৰা কৰি দেখাই আছোঁ এইফালে JCB শব্দত আমাৰ ছোৱালী উঠি কান্দি আছে এইজনী বাই বাই দিয়া গাড়ীবিলাক অহা যোৱা কৰি বিশেষকৈ ডামফা ট্ৰেক্টৰ এইবিলাকত ৰাস্তাটো মানে এইফালেদি বেছি অহা যোৱা কৰে গাড়ীবিলাক অহা যোৱা কৰি ৰাস্তাটো মানে সোনকালে বেয়া হ'ল আৰু এতিয়া আহিছে CC ব্লক ভাল লাগিছে আৰু যদি ভালকৈ বনায় তেতিয়াহ'লেতো কোনো কথা নাই কেনেকৈ বা বনায় দুপৰীয়া ভাত বনাই আজৰি হৈ আহিছোঁ দেৰিকৈ খাম বনাম পুৰি আপোনালোকক দেখাম সহজ পদ্ধতিত কেনেদৰে পুৰি বনাব পাৰি যিসকলে নাজানে তেওঁলোকৰ কাৰণে সুবিধা হ'ব আৰু এইফালে একদম পূৰা গাড়ীৰ শব্দ ইফালে JCB লাগি আছে ৰাস্তা কামৰ কাৰণে আৰু ইফালে ৰাস্তাৰ লগতে কাৰণে গাড়ীবিলাক অহা যোৱা কৰি থাকে এইটো মই আটাৰ লাড়ু লৈছিলোঁ এইটো মই মাৰিয়ে থৈছিলোঁ অকণমান ঢিলা হ'ল এতিয়া কেইটামান আটা দি ঢিলা হৈ যোৱাৰ কাৰণে কেইটামান আটা দি মাৰি ল'লোঁ এতিয়া কেনেকৈ পেলোঁ একেবাৰে সহজ মই আপোনালোকক দেখাই আছোঁ অকণমান তেল লগাই দিলোঁ অন্য একো নাই যেনেদৰে ৰুটি বেলে তেনেকৈ বেলি এইখন মোৰ বেলা হৈ গ'ল এতিয়া মই এইখনেৰে এনেদৰে কাটি দিলোঁ হৈ গ'ল ত্ৰিভুজ আকাৰৰ পুৰি এতিয়া পুৰি দিলে হৈ গ'ল এতিয়া মই পুৰি দেখাম এতিয়া মই পুৰিখন পুৰি দেখাম কিমান ধুনীয়া হৈ যায় চাওকচোন হৈ গৈছে দুপৰীয়া ভাত খাই আজৰি হৈ আহিছোঁ অকণমান ৰ'দতে বহু বুলি আহিছিলোঁ কিন্তু ৰ'দেই নাই কাপোৰকেইটা তেওঁ মেলি দিছোঁ এইফালে বতাহ লাগিয়ে শুকাই আছে আৰু এইফালে আমাৰ ছোৱালী খেলি আছে তেতিয়া পুৰি বনাই চাহ খাম বুলি ভাবিছিলোঁ কিন্তু চাহ খোৱা নহ'ল ডাইৰেক্ট ভাতকে খালোঁ কি হ'ল মানে পুৰিখিনি মই বেলা দেখালোঁ আৰু এটা পৰঠা বনোৱা সহজ পদ্ধতিত কেনেকৈ পৰঠা বনাব পাৰি দেখাম বুলি ভাবিছিলোঁ সেইখিনি সময়তে ছোৱালীয়ে আমনি কৰিলে আৰু কেমেৰাটো পৰি গ'ল
পৰি যোৱাৰ কাৰণে ভিডিঅ' কৰিবলৈ নহ'ল, পিছত বেলেগ এদিন দেখাম বাৰু। অকণমান ৰ'দতে বহি আছোঁ আৰু এইফালে আমাৰ ছোৱালী পূৰা খেলাত ব্যস্ত হৈ আছে। তাক চাইও থাকিব লাগে, নাচালে নহয়, নহ'লে ইফালে সিফালে গুচি যায়। কি চোলা? এতিয়া অকণমান ৰ'দটো ওলাইছে। গোসাঁনী এইফালে চোৱাচোন, বাই বাই দিয়াচোন, বাই বাই দিয়া, টাটা দিয়া। ইছৰাম গোটেই কাপোৰ লেতেৰা কৰি পেলাইছে। টাটা দিয়া, এইফালে চোৱা, এইফালে টাটা, বোলে টাটা দিয়াচোন, এইফালে চাই দিয়া। খেলাত ব্যস্ত হৈ আছে। এতিয়া আবেলি হ'ল, ছোৱালীৰ কাৰণে জলপান ৰেডি কৰি আছোঁ। ছোৱালীক জলপান খুৱাই জৰি আৰু এতিয়া বহাইছোঁ চাহ। এতিয়া আমি চাহ খাম। এয়া জলপান, চাহৰ সৈতে সান্দহ খাম। অকণমান হৰলিক্স দি লৈছোঁ আৰু এইফালে চাহ উতলি গৈছে, এতিয়া বাকি লওঁ। জলপান খাবা? এতিয়া চাহখিনি খাই লওঁ। ভাত খাই হওক, চাহ খাই হওক, যিকোনো লেতেৰা বাচন থাকিলে মই অসুবিধা পাওঁ। মই লগতে ধুলেহে ভাল পাওঁ, সেইকাৰণে মই ৰাখি নথওঁ, লগতে ধুইয়ে থৈ দিওঁ। এইটো মোৰ ল'ৰা, সি মানে কেমেৰাৰ সন্মুখত ওলাবলৈ লাজ কৰে। আৰু এতিয়া আমি তিনিটা খেলি আছোঁ, ল'ৰা, মই আৰু ছোৱালী। এইফালে চোৱাচোন, ছোৱালীজনী মানে বৰ দুষ্ট কৰি থাকে। এইজনী বাই বাই দিয়াচোন, বাই বাই, লাজ পাইছে চোৱা, বাই বাই দিয়াচোন, দিয়া না, চকুটি পেলাই মাৰি দিয়াচোন, এবাৰ চকুটি পেলাই মাৰি দিয়াচোন। বিৰাট দুষ্ট ছোৱালী এজনী। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি মোৰ চেনেলৰ নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইফালে চাওক আমাৰ ছোৱালী, টাটা দিয়া, টাটা দিয়া, গোসাঁনী টাটা দিয়া, টাটা দিয়া, এনেকৈ টাটা, এনেকৈ দিয়া, টাটা।